जोयाई अखम। हाँ जोयाई अखम। हाँ थैंक यू भैया। आसाम हमको बहुत पसंद है। आसाम के जितने क्रिएटर्स हम देखते हैं, डिम्पू हो गया, विकास हो गया, न्यूज बॉय भी उधर का ही है, मिलन शर्मा। तो अच्छा लगता है। बाकी देखता है आसाम जल्द आएंगे, आने से मिलेंगे। हेलो यूट्यूब फैमिली, वेलकम बैक टू माय चैनल अफजल ब्लॉग्स। तो आमी झारखंड पाई गलो आहि पेলাই। झारखंडर एटु এটা মানে নদী এখন পাইছো। নদীখন মানে কিবা এটা ইউনিক পালো। বহুত নদী এতিয়ালৈ দেখা পাইছো, কিন্তু ধৰক এনেকুৱা নদী মই প্ৰথম দেখা পাইছো। আপোনালোকে বাৰু দেখা পাইছে যদি জনাব কমেণ্টত। আৰু নদীটো মই এবাৰ দেখুৱাইছো আপোনালোকক, চাওক। তো এয়া চাওক, অকল আপোনাৰ শিলৰে। এয়া চাওক, মই জুম কৰি দিছোঁ। এই নদীখন চাওক, এয়া ঝাৰখণ্ডৰ মানে আপোনাৰ ধৰক ইয়াৰ পৰা 10-15 কিলোমিটাৰ আছে ঝাৰখণ্ড টাউনখন। মানে এই জেগাখিনি একজেক্টলি নামটো নাজানো বাৰু, কিন্তু এই নদীখন দেখা পাই ইয়াত ৰখি গ'লোঁ। পানী বাৰু এতিয়া কম আছে বৰ্তমান, কিন্তু চাওকচোন এয়া অকল শিল। যিমান দূৰলৈ দেখা পাইছে চব শিল। তো মানে কিবা এটা বেলেগ ধৰণৰ যেন লাগিছে। তো এয়া চাফা গাড়ীতে আছে বাৰু, বাইদেউহঁতৰ গাড়ীতে বহি আছে। এইটো বাৰু একেই। তো এইটো বাৰু চাওক, সেয়া অকল শিল। যিমান দূৰলৈ চকু যায় সিমান দূৰলৈ শিলেই দেখা যায়। এয়া চাওক, মই জুমটো আউট কৰি দিছোঁ। এয়া চাওক। তো ফাইনেলি বন্ধুসকল, আমি আহি পাই গ'লোঁ ধনবাদ মেইন টাউন, যিটো চিটি। তো এইটো হ'ল ধনবাদ। তো এতিয়া আমি এইফালে চিধা যাব লাগিব। তো ইয়াত মানে ষ্টিল গেট, এইখিনি জেগাটোৰ নাম মানে ষ্টিল গেট। আপোনাৰ এই ষ্টিল গেটৰ পৰা অলপ আগুৱাই যাই পেলাই মানে আপোনাৰ অপ্ন ঘৰ বুলি কয় এটা বিল্ডিং আছে। মানে এইটো এটা আপোনাৰ গেষ্ট হাউচ টাইপ, লজ টাইপ, আৰু তাত মানে ৰেচিডেণ্টেল মানে ধনী মানুহ থাকে। তো ইয়াৰ পৰা বেছি নহয় 1 কিলোমিটাৰ দেখাই আছে। তো আমি এইটো চিধা যাই থাকিব লাগিব। তো এইখিনিয়ে মেইন মানে চিটিটো। আৰু আপোনাৰ ডাঙৰ ডাঙৰ শ্বপিং মল কিবা কিবি ইয়াতে আপোনাৰ গোটেইখিনি পোৱা যায়। তো ফাইনেলি বন্ধুসকল, আমি আহি পাই গ'লোঁ মনোজ ভাইৰ মানে যিটো মেইন কলনীটোত সোমোৱা গেটটো। তো এইটো হ'ল মনোজ ভাইৰ মানে কলনীত সোমোৱা গেট। तो यार पूरा एजन আছে তেখেতো আৰু यार आप झारखंड से है? हाँ। इधर का लोकल है? जी हाँ। इधर मनोज भाई तो सामने ही रहता है ना? नहीं, 7 नंबर गली में। 7 नंबर गली में रहता है। तो আমি গৈ আছো। এই খুৰাজনে আমাক ধুনীয়াকৈ বুজাই দিলে যে মানে মনোজ ভাইৰ গলিটো মানে 7 নম্বৰ গলি। আমি এতিয়া অসমৰ পৰা আজি 3 দিনে এটি মানে ধৰক আহি আছো। ক'ব গ'লে দিন ৰাতি ৰখো, হোটেলত বা লজত ৰখো, দিনত আহি থাকোঁ। তো এনেকৈ আহি আমি পাই গ'লোঁ যিটো মনোজ ভাইৰ ঘৰৰ মানে মেইন লোকেশ্যনটো পাই গ'লোঁ। তেখেতে বঢ়িয়াকৈ এড্ৰেছটো দি দিলে। আমি এতিয়া 7 নম্বৰ গলিত গৈ আছোঁ ভিতৰত। গৈ পেলাই আমি মানে তাত চাম যে তেখেতক লগ পাওঁ নে নাই। আৰু যদি লগ পাই যাওঁ ভাল লাগিব মনটো ন, ইমান দূৰৰ পৰা আহি তেখেতক লগ কৰিব পাই গ'লোঁ বুলি। তো এইটো হ'ল তেখেতৰ মেইন এণ্ট্ৰেঞ্চটো। তো আমি ঝাৰখণ্ড যিটো অহাৰ মেইন কাৰণটো আছিল মনোজ ডে। আপোনালোকে চবেই আমাৰ অসমতো প্ৰায় সকলোৱে জানে যে মনোজ ডে বুলি ক'লে আমাৰ অসমত বহুতেই পাগল। যিহেতু তেখেতে ফেচবুক ইউটিউবৰ বিষয়ে মানে কেনেকৈ ভিডিঅ' বনাব লাগে, কেনেকৈ কি কৰিবলৈ চব দেখুৱায়। তো তেখেতৰ ঘৰ আমি আহি পাই গ'লোঁ। এইটো মোৰ বেক চাইডে যিটো দেখা পাই আছে এইটো মনোজ ভাইৰ ঘৰ হয়। তো আমি এইটো গম পাইছোঁ যে আমি গাড়ী লৈ পেলাই ঘৰৰ পৰা ওলাইছিলোঁ। তো এয়া মনোজ ভাই ইয়াতে আছে আমাৰ লগত। हेलो एवरीवन। तो भैया बहुत दूर से आए हैं, आसाम से आ गए बाय कार। बहुत बड़ा बात है। वैसे आने का जरूरत नहीं था, वीडियो पहले से चैनल पे था, आप लोगों ने मिस कर दिया होगा, देखा नहीं होगा। कोई नहीं, मिल के अच्छा लगा। बाकी चलिए, बहुत मेहनत किए हैं, अच्छे से घर जाइएगा, फिर मिलेंगे। अब वैसे आना नहीं पड़ेगा, नंबर दे देते हैं, कोई प्रॉब्लम होगा फोन करें। ये मैडम বাইদেউ আমাৰ লগতে আহিছিল। বাইদেউ আৰু আমাৰ চেনেলৰ হিৰো শাহজাহান হয়। এতিয়া আমি লগ কৰিলোঁ। দাদা মানে হেৰিত যাব, কলকাতা যাব বোলে। কলকাতা যাবৰ কাৰণে ৰেডি হৈছিল। ঘৰৰ পৰা আৰু যদি 10 মিনিট লেট হোৱা হ'লে চাগে নাপালোঁ হয়। ये बोले कि हम समझ गए, हमको सब समझ में आ रहा है, हम खुद बंगाली। हाँ ठीक है। वो তো গাইজ এতিয়া মনোজ ভাইক লগ কৰিলোঁ। এতিয়া ৰ'দত ৰখি আছে, তেখেতক কষ্ট আৰু নিদিওঁ। তো এতিয়া আমি ইয়াৰ পৰা যাব লাগে। যিখিনি আমাক বুজাই দিব লাগে গোটেইখিনি ধুনীয়াকৈ বুজাই দিলে। তো ভাল লাগিল তেখেতৰ লগত লগ পাই পেলাই। ঠিক আছে, আহিলোঁ, কষ্ট হ'ল বা পইচাও খৰচ হ'ল, কিন্তু সেইটো মনত মানে কষ্ট লগা নাই। কিয় মানে তেখেতক লগ পাই গ'লোঁ, সেইটো চবতকৈ ডাঙৰ কথা। অসমৰ পৰা আহি ইয়াৰ লোকেলে কালি মই 2-এজনক সুধিছিলোঁ যে মনোজ ভাইৰ ঘৰত যাব লাগে। সিহঁতে কৈছে আমি চিনি নাপাওঁ, লোকেলে চিনি নাপায়। কিন্তু আমি যে উলিয়াই পেলাই তেখেতক লগ পালোঁ, মানে আমাৰ কাৰণে বহুত ডাঙৰ কথা। তো ভিডিঅ'টো চাই যদি ভাল লাগিছে, ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। তো ভালে থাকক, সুখে থাকক, তাৰে কামনা কৰিলোঁ।
তো ফাইনেলি বন্ধুসকল আমি যিটো কামৰ কাৰণে অসমৰ পৰা ওলাই পেলাই ইয়াত আহিছিলোঁ মানে যিটো প্ৰব্লেমৰ কাৰণে ওলাই আহিছিলোঁ যে আমাৰ দুটা চেনেল আছিল এটা আছিল আপোনাৰ ক্লাছিকেল বাবা আৰু এটা এইটো যিটো ভিডিঅ'টো ইয়াত চাব সেইটো হ'ল আফজল ব্লগছ হয় যিটো মেইন প্ৰব্লেমৰ কাৰণে আমি আহিছিলোঁ সেই প্ৰব্লেমটো মানে মনোজ ভাইক লগ পাই পেলাই মানে গোটেইখিনি আমি ক'ব গ'লে এক প্ৰকাৰ ছল্ভ কৰাৰ নিচিনাই হ'ল কিয়নো আমাৰ নাহা হ'লেও হৈ গ'ল হয় তেখেতে কৈছে কিন্তু তেখেতক লগ পালোঁ লগ পোৱাৰ এটা আশা আছিল কিয়নো তেখেতৰ ভিডিঅ'টো আজি 5-6 বছৰ ধৰি আমি চাইহে আছিলোঁ এদিনটো ফেচ টু ফেচ লগ পোৱা নাই তো আজি লগ পাই গ'লোঁ আজি লগ পাই পেলাই বহুত ভাল লাগিল তো এতিয়া তেখেত মানে ব্যস্ত পূৰা ইয়াত যাব ওলাইছে আমাৰ আমিও ইয়াতে তেখেতৰ ঘৰ এইটো ঘৰ এই ঘৰৰ সন্মুখত আমাৰো গাড়ী ৰখি আছে আৰু তেখেতে এই স্কৰপিঅ' এনখন লৈ পেলাই এতিয়া মানে ক'ৰবাত যাব বোলে তো তেখেতে মানে যাবগৈ যে সেইটো কাৰণে আমাক যেনে তেনে জাষ্ট 10-15 মিনিট সময় কথা পাতিলে কথা পাতি পেলাই এতিয়া আৰু তেখেত গাড়ী ঘূৰাই আছে তো এই যাবগৈ ৰখিব 1 মিনিট তেখেত গাড়ী ঘূৰাই আহক লাষ্ট এবাৰ আপোনালোকক দেখুৱাই আছোঁ তো ভিডিঅ'টো চাই থাকক मनोज भाई जाए से हमें तेखते दे आसे तो भाई थैंक यू आप हमको टाइम दिया अच्छे से जाइएगा और आप कुछ बोलना चाहते हैं आसाम के बारे में आसाम हमको बहुत पसंद है आसाम के जितने क्रिएटर्स हम देखते हैं डिम्पू हो गया विकास हो गया न्यूज बॉय भी उधर का ही है मिलन शर्मा अच्छा लगता है बाकी देखता है आसाम जल्द आने से मिलेंगे तो जोया अहोम एक बार बोल देंगे क्या बोलना है जोया अहोम इसका मतलब आसाम जिंदाबाद ऐसा कुछ होता है क्या बोले जोय आई अहोम हाँ हाँ थैंक यू भैया तो चलिए